গাইছ আজি আছোঁ আমি খানা খাবলৈ আহিছোঁ তো বলক আমি বাজাৰ চাজাৰ কৰি ল'লোঁ মানে কি হ'ল বাজাৰৰ ভিডিঅ'কেইটা কৰা নহ'ল তো যেনেকৈ কি ভিডিঅ'কেইটা আপোনালোকক দি আছোঁ চিন্তা কৰিব নালাগে যে বাজাৰ কৰিলোঁ তো বলক এতিয়া ৰ'ব তো বলক আমি এতিয়া কোন জেগাত খানা খাওঁ আপোনালোকক দেখাওঁ মই আহি গ'লোঁ তো গাইছ খানা এটা ভিডিঅ' হৈ আছে গাইছ ভিডিঅ'টো ধামা কাবা গৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকক গাইছ আমি বাজাৰ কৰি আহিলোঁ মাত্ৰ এতিয়া আমি মানে জাগাটোলৈকে যাই আছোঁ গাইছ আমি খানা খালা নাখাওঁ বহুত চলি আছে 10টামান হ'ব চলি থাম্বনেইলৰ ফটোত আপোনালোকে দেখা পাব থাম্বনেইলত দেখাই পাব আপোনালোকে কোনে কোনে খাওঁ গাইছ ভিডিঅ'টো ধামাকা হ'ব যাই আছে তো আপোনালোকে মোৰ ভিডিঅ'টো চাই দিয়ক আমাৰ লগত আমি দিওঁ আকলাই নাখাওঁ বাৰু আমাৰ লগত আছে কেইজনাই 9জন চলি আছে তো আমাৰ মাংস লোৱা আছে 3 কেজি গাইছ 3 কেজি বহুতেই হৈ যায় কথা নাই হ'ব আজি পুৰা খাম আমি 20 ভাগে খৰি লৈ ল'লোঁ আৰু আগত সি বাচন লৈছে চাওক গাইছ এইখন ইয়াৰ চাইকেল বাচন লৈছে আৰু এইখন হৈছে মই খৰিখিনি লৈছোঁ তো গাইছ মোৰ চাইকেলত খৰিয়াৰ চাইকেলত বাচন দি বলক গাইছ এই গাইছ খানা এটা পাতকালে বহুত কষ্ট হৈ গাইছ আজি গম পালোঁ তো গাইছ ভাঙাৰ কথা আমি আহি পালোঁ ইয়াতে আমি খানাটো খাম বনভোজ টাইপ আৰু বলক গাইছ ভিতৰলৈ চাওঁ তো গাইছ এইখনে হৈছে ভাঙাৰ ধান আপোনালোকক ইয়াৰ আগতে মই এটা ভিডিঅ' দিছোঁ এইটো এটা মন্দিৰ তাৰ বেছিভাগে ধুনীয়াকৈ খানা খায় মানুহে মানে এইটো তাই বেছিভাগ মানুহে খানা খাব ইয়াত গাইছ পিকনিক কৰাৰ প্ৰথম বস্তুটো হৈছে পানী গাইছ পানীটো আমি ফাইনেলি পালোঁ গাইছ এইটো হৈছে টেপ গাইছ টেপ লগাই দি তো গাইছ পানীৰ ব্যৱস্থাটো হ'ল লওকচোন গাইছ খোৱা পানী আছে বাৰু চিন্তা নাই খোৱা পানী ক'ত আছে খোৱা পানী আছে গাইছ খোৱা পানী আছে গাইছ এই হৈছে মানে বস্তু হোৱাৰ কাৰণে এই গাইছ চাওকচোন আপি এতিয়া আহি কিনে ফটো উঠাত লাগছে গাইছ আহি কিনে তো গাইছ ইয়াত মাংসৰ জোগাৰখিনি কৰিছোঁ আমি আৰু এয়া ভাত বহাই দিছে আৰু পিন ভজা থাকিব এয়া পিন গুটিছোঁ আমি ইমান ডাঙৰ বক্স নাই কাৰণে সৰু বক্সে লৈছোঁ হ'লেও এনজয়টো হ'লেও হ'ল গাইছ তো গাইছ আমাৰ খানা আৰম্ভ হৈ গ'ল এয়া মাংস বনাই আছে আমাৰ লগত আছে চলি বহুত দিয়া আছে দিয়ক গাইছ 9টামান আছে খানা ভাত হ'ল নেকি তো গাইছ ভাত হৈ গ'ল আমাৰ পানী গাড়ী আছে গাইছ বহুত উৎসৱ আছে হয়তো গাইছ চবে বহুত কষ্ট কৰিছে খানাখনত ভাল লাগছি তো গাইছ এতিয়া হ'ল 1:25 অলপ পিছতে খানা হৈ যাব তো গাইছ ইয়াত এখন সৰু পাৰ্ক আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু ইমান এটা ডাঙৰ নহয় তাৰপিছত মই একবাৰ উঠিলোঁ মানে এবাৰ চকৰি টাইপ এটা আছে তাতে উঠিলোঁ এতিয়া মাংস হৈ গ'ল এয়া ভাত হৈ গ'ল এতিয়া আমাৰ এতিকে এতিয়া বিন ভাজি আছে আৰু ভাত আৰু মাংস ইয়ে বনাইছে বাৰু আৰু এয়া বিন ভাজিও হৈ গ'ল আৰু আমি ৰঙা খৰিখিনি ধুনীয়াকৈ জুই লগাই দিলোঁ ইয়াতেই চাওকচোন ইয়াতে প্লাষ্টিক বটল গোটেইখিনি জাপি দিছে ইয়াতে তো গাইছ আমি ইয়াতে অকলে আমি খানা খোৱা নাই ইয়াতো বহুতো দূৰৰ পৰা মানুহ আহিছে খানা খাবলৈ ইয়াতো এটা আছে আৰু এই বেক চাইডে বহুতো মানে খানা খাই আছে তো গাইছ ইয়াত মানে ভাঙি লগা অৰ্থনত এটা মানে জলঙা আন টাইপত আছে মোৰ লগত এতিয়া উঠি আছে গাইছ তাতে চাওকচোন গাইছ ইয়াত তো গাইছ ইয়ানে ধেমালি কৰিলে এতিয়া আমি খানা খাবলৈ বহি গ'লোঁ ই ভাজি বিলাই আছে ৰাজদ্বীপে আৰু ময়ো বহি গ'লোঁ লাই কিনে এয়া ভাত খাবলৈ বহিছে ইও এয়া ভাতৰ লগত মাংস আছে ভাজি আছে এয়া সিটিকেই বিলাই দিছে ধুনীয়াকৈ মাংসখিনি আৰু এতিয়া আমি গোটেইখিনি খাবলৈ বহিছোঁ একেলগে আৰু আমাৰ পিছভাগে দিনটো আমি কৰি লাইন ধৰি আছে চাওকচোন সিহঁতকো দিব লাগিব অলপ পিছত খোৱা হ'লে তো গাইছ এতিয়া আমি খোৱা হ'ল এতিয়া ৰখাখিনি আমি কুকুৰটোক ধুনীয়াকৈ দি দিছোঁ